কাৰণে লাল চাহ একাপকে বনাই লওঁ খাওঁ আৰু মাথাটো ইমান বিষোৱা নিচিনা পাইছো নহয় মই মাৰো চাগে একে অৱস্থা মাক এতিয়া ফুচুলাই মুচুলাই মূৰ ফলীয়া কৰি থলেহে পিছত সম্পত্তি ভাগ কৰাৰ ক্ষেত্ৰত ভাল হ'ব এই বাইদেউজনী মানে মোৰ একদমেই দেখিবলৈ মন নাযায় নিজকে কি বুলি ভাবে জানো একদম তাৰ চুলিডালো সহ্য নহয় মানে মোৰ যে তাৰ কাৰণে নবনাও চাহ মই মা আৰু মোৰ কাৰণে বনাই কেনে দুজনী একদম খাওঁ আৰু তাক তেলিয়াই মাক তেলিয়াই কথা কওঁগে এই বাইদেউজনী এদিন পাকঘৰত সোমাব পালে বস্তুখিনি ইফাল সিফাল কৰি পেলাই মানে একদম খং উঠে চিজি লগাই কেনে এটা জেগাত থ'ব নোৱাৰে ক'ৰবাত থ'লে এতিয়া চাহপাতৰ টেমাটো বিচাৰি পোৱা নাই নহয় ভণ্টি তুমি পাকঘৰতে সোমাই যোৱা তেনেহ'লে ভালে হ'ল কি চাহ বনাব লৈছা নেকি তুমি যদি চাহ বনোৱা মোৰ কাৰণে গাখীৰ চাহ একাপ বনাই দিবাচোন মা আৰু মই গাখীৰ চাহ নাখাওঁ মা আৰু মই মোৰ কাৰণে আমি লাল চাহ বনাব লৈছোঁ আৰু আপোনাৰ যদি গাখীৰ চাহ খাবলৈ মন গৈছে তেনেহ'লে নিজে বনাই মেলি খাওক মোক কৈ নাথাকিব মই এখন ঘৰ চাকৰি নহয় চবৰ কাৰণে বনাই দিবলৈ মাৰ কাৰণে বনাইছোৱে মোৰ কাৰণে বনাইছোৱে দুজনীৰ কাৰণে বনাইছোৱে আৰু আপোনাৰ যদি খাবলৈ মন গৈছে নিজে বনাই নলয়নো কিয় লোকক যে অৰ্ডাৰ দি থাকে নে মোক সৰু বুলি অকল অৰ্ডাৰ দি থাকিমেই বুলি ভাবিছে কি কথা কৈছা এইবিলাক তুমি ভণ্টি মই তুমি ইয়াত পাকঘৰত সোমাই আছা বুলি মই মোৰ কাৰণে গাখীৰ চাহ একাপ বনাই দিয়া বুলি কৈছোঁ এখন তাৰপিছত এইটো কথাতে কিহৰ চাকৰি কথা উলিয়াই আছা যে উল্টা পুল্টা কথা কৈ দিবা কিন্তু ভালে গাখীৰ চাহ একাপ বনোৱা আকৌ বনাই দিব পাৰিলোহেঁতেন কিন্তু মোৰ এতিয়া বজাৰ যাবলৈ আছে মোৰ টাইম নাই ন এতিয়া যদি গাখীৰ চাহ বনাওঁ লাল চাহ বনাওঁ আৰু মোৰ সেইখিনিতো খাবলৈ আছেই আৰু মায়ে বা কি কাম পাইছে সেইখিনি কৰোঁতে মোৰ বজাৰ যোৱাই নহ'ব বজাৰ বহুত কৰিব আছে মই নোৱাৰোঁ আপোনাৰ খাবলৈ মন গৈছে নিজে কৰি লওক মোৰতো বজাৰ যাবলৈ আছে মই বজাৰ কৰি দিম দিয়া লিষ্টখন কি লাগে লিখি দিবা আৰু পইচা কেইটকা জিপে কৰি দিবা মই গাড়ীতে গৈ কিনে পিটিককৈ গৈ কিনে লৈ আহিমগৈ গাড়ীখন আছে যেতিয়া কি চিন্তানো গাড়ীখনতে যাম আৰু আহিম তুমিনো অকল অটতে যাব লাগিব গ'লে মানে সেইকাৰণে কৈছোঁ আৰু তুমি গাখীৰ চাহ কাপ বনাই দিয়া বজাৰৰ পৰা কি আনিব নালাগে কি লাগে কি নালাগে মোক কৈ দিবা মই লৈ আহিম নহয় গাড়ীখন আছে বুলি ইমান পিতাহী কথা কৈ নাথাকিব কিন্তু মোৰ আগত কৈ দিছোঁ আপোনাৰ অকলে গাড়ী আছে বুলি বেছি পিতাহী দেখায় বৰ একেবাৰে প্ৰতিটো কথাতে তাৰ গাড়ীখনৰ কথা উলিয়াব গাড়ীখন যেনিবা অকল তাৰেই হয় বৰ একেবাৰে নিজে যে কষ্ট কৰি লোৱাহেঁতেন কথাই নাছিলে আমাৰ গাড়ী নাই বুলি আমাক ইটিকিং কৰ হা ডাঙৰ হ'লি বুলি হতি দিম বুলি ভাবিছ নেকি হা তই বহুত অভাৰ গাড়ীখন অকল কিবা এটা কথা ক'ব পাবহে লাগে অকল গাড়ী অকল গাড়ীখনে তোৰ হাৰথি আৰু খোজ কামৰ লাইক নহয় তই কি উল্টা পুল্টা কথা কৈ আছা হয় উস্তাদি বুলি কৈ কেনে মই কৈছোঁ গাড়ীখন আছে কাৰণে আছে বুলি কৈছোঁ তুমি যোগানে অটত গৈ থকাত মই গাড়ীতে বস্তুখিনি লৈ আহিম একেটাইতো হয় তুমি যোৱা আৰু মই যোৱা ঘৰখনলৈতো আহিব বস্তুকেইটা কি যে একদম কেনেকৈ যে কথাবিলাক কয় নহয় একদম মানে সৰু দিমাগ মানে শ্বৰ্ট দিমাগৰ মানুহ এইবিলাক কথাবিলাক মানে বহলভাৱে চিন্তা কৰিব নোৱাৰে অকল নিগেটিভটোৱে দেখি পায় একদম ফাল্টু মানুহ দেই গাঁৱৰ ছোৱালী যে ভালকৈ বহলকৈ ভাবিব নোৱাৰে মানে এতিয়া নতুনকৈ আহি কিনে দুটকামান চুবলৈ পাইছে যে তাৰ ভেম কি চাবি হা বাইদেউ মুখখন অকণ চম্ভালি কিন্তু গাঁৱৰ ছোৱালী কৈ নাথাকিব একদম মাথাত লাগি যায় কিন্তু মোৰ যায় মাথা গৰম হৈ যায় মুখখন চম্ভালি কথা কওক তহঁত কিজনী যে ইমান চিঞৰি কাজিয়া লাগি আছ একদম মানে গাটো ঠিক নাই মোৰ তহঁতৰ মাত শুনি কেনে আৰু মাথা গৰম হৈ গৈছে মোৰ ওচৰৰ মানুহে শুনিলে কি ক'ব বাৰু হা কি ক'ব ইমানকৈ যে কাজিয়া লাগিছে তহঁতি সৰু হৈ আছ নেকি এতিয়া এখন ঘৰলৈ বিয়া হৈ আহিলি ঘৰখনৰ নিয়ম নীতি মানি চলিব নাজান ৰাতিপুৱাৰ পৰা গধূলিলে অকল কাজিয়াই লাগি থাক তহঁতি এনেকৈ ঘৰখনত কি সুখ শান্তি আহিব হা নহয় মা মানে কি নহয় মা মানে হা কি নহয় মা মানে কি কথা কাজিয়া লাগিছে কচোন তহঁতি অকল যে ৰাতিপুৱাৰ পৰা গধূলি অকল কাজিয়াই লাগি থাক মোৰ কি ঘৰখনত এনেকৈ থাকি ভাল লাগে জানো হা অকল কাজিয়া লাগি থাক তহঁত দুজনী তই কাজিয়া লাগি থাক আমি শুনি থকাখিনিহে অশান্তি মা মই কৈছোঁ ৰ'ব কথাটো মই আপোনাৰ কাৰণে আৰু মোৰ কাৰণে চাহ বনাই আছিলোঁ সেইটো সময়তে বাইদেউ আহি মেলি কৈছে মোক অৰ্ডাৰ দিছে তই মোৰ কাৰণে গাখীৰ চাহ একাপ বনা বুলি কৈছে মই কৈছোঁ মোৰ টাইম নাই বজাৰ যাব লাগে তেতিয়া বাইদেউ কি কৰিছে তাই গাড়ী আছে যে গাড়ীখনৰ মানে একদম ভেন দেখাই কেনে মোক কৈছে তই বজাৰলৈ যাব নালাগে মই বজাৰ গৈ কিনে লৈ আহিমগৈ মানে মই ঘৰতে কাম কৰি মৰোঁ আৰু সেইটো কৈ কেনে সি মানে বজাৰলৈ যাবলৈ নিদি কেনে মোক মানে সি ঘৰতে কাম কৰাব বিচাৰি কেনে সি মোক গাখীৰ চাহ বনাই মেলি মোৰ পৰা গাখীৰ চাহ খাবলৈ বিচাৰিছে মানে মই চাকৰি জানো মা ইয়াৰ কাৰণে যে গাখীৰ চাহ বনাই দিম মই আৰু বজাৰলৈ যাব কিমান দিন হ'ল ঘৰৰ বাহিৰলৈ ওলাই নোযোৱা এতিয়া মই ওলাই যাব বিচাৰিছোঁ ইমান দিনৰ মূৰত হ'লেও যে সি যে এনেকৈ কৈছে গাড়ীখনৰ ভেন দেখাই কেনে যে মোক এনেকৈ কথাখিনি কৈছে সেইকাৰণে মোক খং উঠিলে সেইকাৰণে মই পেকাই পালোঁ অকণমান নহয় মা মই কৈছোঁ সি গাখীৰ চাহ মানে লাল চাহ বনাই থকা বস্তুতে মোৰ কাৰণে গাখীৰ চাহ তাতে অকণমান গাখীৰ অকণমান বাকী কিনে বনাই দিয়ে বুলি কৈছোঁ সেইটোনো কি সাধাৰণ কথাহে আৰু তাই বজাৰ যাম বুলি কৈছে বজাৰলৈ টেক্সিত বা অটত গৈ থকাত কৰি মানে মই গাড়ীতে ময়ো যাম বজাৰলৈ এপাক মই বস্তুখিনি লৈ আহিম বুলি কৈছোঁ মই কিবা বেয়াকৈ কৈছোঁ নেকি মা আপুনিয়ে কওকচোন তহঁত কিজনী মানে কোনো কম চাৰ নহয় মই কাৰো ফলীয়া নহয় তহঁত দুজনীয়ে বেয়া এখন তালে নেবাজে নহয় দুখন তালো বাজিব লাগে দুখন তালেহে বাজে এখন তালে একোৱে নহয় আৰু কি কবি তহঁত দুজনী গাতো ভুল আছে হ'ব এতিয়া কাজিয়া লাগি থাকিব নালাগে ৰাতিপুৱাৰ পৰা গধূলি ওচৰ চুবুৰীয়া শুনিলে কি ক'ব বাৰু মোৰ নাক কাণ কাটিবি আৰু তহঁতি দেই
এই ভণ্টিজনী অকণমান অভাৰেই, বহুত মুখ চাৰ। এজনী কিবা এটা ব্যৱস্থা নকৰিলে নহ'ব আৰু পিছলৈ বহুত প্ৰব্লেম হৈ যাব। মইতো তাক বেয়া নাপাওঁ, সিহে মোক প্ৰথমতে বেয়া বেয়াকৈ কৈ মেলি একদম কাজিয়া লাগিব বিচাৰে। আৰু মই ডাঙৰজনী হৈ কেনেকৈ মই সতি দিম নেকি কিবা? এনেকৈ যদি সতি দিওঁ তেনেকুৱা এটা দিন আহিব নহয়, সি মোক একেবাৰে গতিয়াই বাহিৰ কৰি দিব বিচাৰিব। আৰু মই তাক সেইদিনাখন ইমান মৰমত কৈছোঁ, চাহ একাপ বনাই দে, মই বজাৰলৈ গৈ আহিম। সি ভালে পাব লাগে, বজাৰৰ ইমান গাল বস্তু দাঙিব নালাগে। সি নিজকে কি বুলি ভাবে আৰু মানে মই ধৰিব নোৱাৰোঁ। মানে এজনীক একদম মানে মাথাটো গৰম হৈ যায় মোৰ। কি ব্যৱস্থা কৰিলে ভাল হ'ব বাৰু? এনেকৈ হ'লে মানে নহ'ব নহয়। বাইদেউ, আপুনি ইয়াত কি কৰি আছে? আপুনি নাজানে নেকি আজি আমাৰ মাহঁতে আহিব? যাওক, আপুনি ৰুমৰ ভিতৰত সোমাই থাকক আৰু পাকঘৰত নহ'লে কিবা কৰি থাকগে। ইয়াত নাথাকিব। মাহঁতে অহা সময়ত মানে কিলিং কলং কৰি থাকিব। মাহঁতৰ লগত ময়ে কথা পাতিব নাপাওঁ, সি আহি মেলি লেকচাৰ মাৰি থাকিব। যাওক, মাহঁতৰ আহি পাবৰে হ'ল। এনেই ইয়াত বহি থাকিব নালাগে আপুনি। তোৰ মাহঁতে আহিব আকৌ, তাতে মই কি মোৰ ৰুমৰ ভিতৰতে সোমাই থাকিম নেকি অকল? এইটো ৰুমলৈও নাহিম নেকি? মই বহিব নোৱাৰিম নেকি? মই তোৰ মাহঁতে আহিব বুলি তই কি ফাল্টু কথা ক'বলৈ আহিছ হা? ভণ্টি অকণমান ভাল মনৰ হবি কিন্তু দেই, ইমান ফকতীয়া মনৰ নহবি তই। এনেকুৱা ফাল্টু কথা মোৰ আগত কৈ নাথাকিবি। যদি ইমানেই মোক লৈ প্ৰব্লেম হৈছে তোৰ, তেনেহ'লে এখন ঘৰৰ পৰা ওলাই যাবি, বেলেগ হৈ যাবি। এখন ঘৰলৈ আগতীয়াকৈ মই বিয়া হৈ আহিছিলোঁ, বুজিলি নহয়? তই অহা নাছিলি। আৰু এখন ঘৰ মই ডাঙৰ বোৱাৰী, আৰু ডাঙৰজনীক কেনেকৈ সন্মান কৰিব লাগে সৰুখিনিয়ে ভালকৈ জানিব লাগে, বুজিলি নহয়? মই ওলাই যাম পাইছিলি এখন ঘৰৰ পৰা, একো লৰচৰ নহয়। তোৰ যদি প্ৰব্লেম হৈছে তই ওলাই যাবি হা, মই ওলাই গৈ থাকিবলৈ নাই আৰু। ডাঙৰ হ'লে কি হ'ব? ডাঙৰ বুলিকে মই তোৰ যেনেকুৱা কাম কৰি থাক তই একদম চকুত নলগা কাম, মই কি সহ্য কৰি থাকিম নেকি? আৰু মাহঁতে আহি আছে, মাহঁতৰ আগত এনেকৈ উল্টা পুল্টাকৈ কথা কবিচোন, একদম কথা বেয়া হৈ যাব কিন্তু। মই কেতিয়াও প্ৰথমে উল্টা পুল্টাকৈ কৈ নলওঁ, প্ৰথমতে কৈ লওঁ তই, বুজিছ? এতিয়া মই বহি আছোঁ, তই ভালকৈ ক'লেতো হয়। বাইদেউ মাহঁতে আহিছে নহয়, কামত অকণমান সহায় কৰি দিব আৰু এই ৰুম চুম অকণমান ঠিক কৰি দিবচোন বুলি সেনেকৈতো ক'লেও হয়। এখন ঘৰত দুজনীয়ে বোৱাৰী, আৰু 10জনীমান বোৱাৰী হোৱাহেঁতেন কি হ'লহেঁতেন আৰু। সেই দুজনী সেনেকৈ মিলা মিছাকৈ হেৰি কৰিব নোৱাৰে নেকি? এতিয়া মায়ে আগত শুনিলে মানে আমাকে গালি পাৰিবহি। ৰাতিপুৱাৰ পৰা গধূলি মানে অশান্তি, মানে একদম অশান্তি। বেলেগৰ শাহু বোৱাৰীৰ লগত বেছিকৈ কাজিয়া হয়, কিন্তু আমাৰ ইয়াত জা জলিৰ লগত কাজিয়া হৈছে। মানে মই তোতকৈ সৰু হ'লো বুলিকে মানে একদম তোক মই ক'ম আৰু মোক কামত অকণমান সহায় কৰি দিব বুলি। মই কি কামখিনি কৰিব নোৱাৰিম নে কি বুলি ভাবিছ মানে তই? মই কাম চাম কৰিব নোৱাৰিম বুলিয়ে ভাবিছ? নোৱাৰোমহে, সেইকাৰণে মই তোৰ সৰু হৈ কেনে মই মোক কাম কৰি দিব দেই, আমুকটো কৰি দিব দেই বুলি তোক মানে ৰিকুৱেষ্ট কৰিব লাগে। মই সেইটোৱে বুজাব বিচাৰিছ নহয় জানো তই? তোক বুজাই মানে লাভ নাই আৰু দেই। তোক বুজাই কৰি মই গৰু এটাকে বুজাই থকা ভাল হ'ব নিচিনা লাগিছে দেই। কি যে ফাল্টু নহয় তই। তহঁত কিজনী মানে আকৌ কাজিয়া লাগিলিয়ে? কি কাৰণে ইমান কাজিয়া হয় তহঁতৰ মাজত কচোন? মই নিজে ধৰিব নোৱাৰো। কুকুৰ মেকুৰীৰ নিচিনা মানে তহঁত কিজনী যে, কেনেকে ইমান কাজিয়া হয় তহঁতৰ মই বুজিব নোৱাৰো মানে তহঁতৰ কি কথা কাজিয়া হ'ল এতিয়া? আৰে বিয়নীহঁতে আহি আছে, সৰু বোৱাৰী অকণমান ভালকে থাক, মাহঁতে আহি আছে, অকল কাজিয়া লাগি নাথাকিবি। কি কয় বোলে অকল ৰাতিপুৱাৰ পৰা গধূলি কাজিয়াই লাগিব, দিনটোত যে এখন কাজিয়া নোহোৱাকে থাকিবি নাই নহয় মানে কোনো পধ্যে তহঁতি কাজিয়া লগাকে থাকিবই নোৱাৰ মানে, মই লিখি দিব পাৰিম। চাওক আকৌ মা, মই ইয়াত বহি আছোঁ, সি আহি মেলি কৈছেহি মোক, উঠ যা তই ৰুমৰ ভিতৰলৈ যা বোলে। মই ইয়াত মোৰ মাহঁতে আহি আছে, মোৰ মাহঁতৰ আগত কিলিং কলং কৰি নাথাকিবি, কথা বতৰা পাতি নাথাকিবি বুলি কৈছে আকৌ। সেইটো জানো কথা হ'ল জানো? ঘৰলৈ আলহী আহিব, মই কি ৰুমৰ ভিতৰতে সোমাই থাকিম নেকি ঘৰৰ ডাঙৰ বোৱাৰীজনী হৈ কেনে? কি কথা কৈ চাওকচোন মা। নহয় মানে মা, মই সেইটো সেনেকৈ কৈছোঁ, কিন্তু ময়ে কথা পাতিব নাপাওঁ, সি একদম লেকচাৰ মাৰি থাকে। মোৰ কিবা জ্বলনশীল নহয় নেকি? কিবা ইমান খং উঠি যায় নহয়। মই ভিতৰত চাহ তাহ বনাই থাকোঁ, সি আহি মেলি ইয়াত লেকচাৰ মাৰি থাকে। কেনেকুৱা খং উঠে বাৰু? মই কথা পাতিব নাপাওঁ নিজৰ জীয়েকজনী হৈ মেলি, সি আকৌ লোকৰ জীয়েকজনী হৈ কেনে মাহঁতৰ আগত কথা পাতি থাকিব। মায়ে আকৌ পিছত ইয়াকে বৰ ভাল বুলি ক'ব। একদম সহ্য নহয় মোৰ। সৰু বোৱাৰী, যিমান মই এইকেইদিন কিমান কাজিয়া দেখিলোঁ, প্ৰতিটো কাজিয়াত তোৰ বহুত ভুল আছে জানিছ নাই? এতিয়া তই আকৌ নাভাবিবি কিন্তু ডাঙৰ বোৱাৰী ফলীয়া হৈছোঁ বুলি। ডাঙৰ বোৱাৰী ফলীয়া হোৱা কথা নহয়, তই কথাবোৰ অকণমান সৰুকৈ ভাব। এতিয়া তই কাম কৰিবই লাগিব। এতিয়া তহঁতৰ মাহঁতে আহিছে, মা পাপাহঁতে আহিব, কোনে আহিব হ'লেও। এতিয়া ঘৰৰ মানুহে যদি তই যদি কথা পাতিব ডাঙৰ বোৱাৰী যদি ৰুমৰ ভিতৰত সোমাই থাকে, তই যদি চাহ বনাই থাক, মই যদি ইটো সিটো কৰি থাকোঁ, সিহঁতি অকলে বহি থাকিব জানো? এই ডাঙৰ বোৱাৰীয়ে কথা কৈ আছে, তোৰ মা পাপাহঁতে আহিছে, তই চাহ তাহ বনাই মেলি ভালকৈ যোগাৰ কৰি নিদিয়, কোনে কৰি দিব বিচাৰে? হয়নে নহয়? কথাটো অকণমান ভালকৈ বুজি মেলি কাজিয়া লাগিবি, বুজিলি নহয়? এনেই অলাগতীয়াল কথাত কাজিয়া লাগি নাথাকিবিচোন। ঠিক আছে হ'ব, এতিয়া ভৰিটো মোৰ গাতে পৰিলেহি। হ'ব, মাহঁতে আহিব নহয়, এতিয়া মই আপোনালোকৰ লগত লেকচাৰ মাৰি থাকিবলৈ মোৰ অকণমানো টাইম নাই। মা ময়ো যাওঁ, বিচনা জাপি লওঁগে। কি যে হ'ব, ইহঁত কিজনী সোনকালে সম্পত্তি ভাগ কৰি কিনে দুজনীকে বেলেগ বেলেগ কৰি দিব লাগিব, নহ'লে এনেকুৱা এটা দিন আহিব যিহে মৰামৰি লাগিব, দাগ উঠাৰ লোৱালৈ হ'ব। যিহে ছাৰ দুজনীও, ইজনীও সতি দিয়া ভিতৰ নহয়, ইজনীও সতি দিয়া ভিতৰ নহয়, মানে একদম কাজিয়া একদম ষ্টাৰ্ট কৰাৰ লগে লগে মই যদি আহি নাপাওঁ সেই সময়মতে, শেষ নহ'বই মানে। লাগিলে দিনভৰ ৰাতভৰ কাজিয়া লাগি থাকক, শেষ নহ'ব। ইজনীও এৰি নিদিয়ে, ইজনীও এৰি নিদিয়ে, কম মূৰৰ পৰা শেষ হয় কাজিয়া। আৰু ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আৰু দেই। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিবা। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু।